নমস্কাৰ বন্ধুসকল বৰ্ষাই ব্লগলৈ মই সুপ্ৰভাত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো কেনেদৰে বিস্কুটেৰে অতি সহজতে ঘৰতে কেক বনাব পাৰি। এই ৰেচিপিটো এগলেছ হয়, অৰ্থাৎ কণী নিদিয়াকৈ বনাব পাৰি। তেনেহলে আহকচোন ৰেচিপিটো আৰম্ভ কৰো। ৰেচিপিটো বনাবলৈ আমাক লাগিব 2 পেকেট চকলেট বিস্কুট, এটা আমুল তাজা পেকেট, এটা ইনোৰ পেকেট আৰু অলপমান ৰিফাইন। প্ৰথমতে মই বিস্কুটৰ পেকেট কেটাৰ পৰা বিস্কুট উলিয়াই লৈছো। বিস্কুট কেটা মই গ্ৰাইণ্ডিং কৰি ল'ব লাগিব। সেইবাবে মই ভাঙি ভাঙি গ্ৰাইণ্ডাৰত দি দিছো। বিস্কুটখিনি গুৰি হৈ গৈছে। এতিয়া মই এটা বাটিত বিস্কুটৰ গুৰিখিনি উলিয়াই লম। এতিয়া মই চাহ খোৱা ডিসপোজেল কাপ এটাত 1 কাপ গাখীৰ উলিয়াই লৈ বিস্কুটৰ গুৰিখিনি দি দিছো। আৰু এইখিনি অলপমান মিহলাই ল'ব। ইয়াৰ পাছত আধা চামুচ ইনো দিব লাগিব। যেহেতু মই বেকিং পাউডাৰ বা সোডা ব্যৱহাৰ কৰা নাই, সেইবাবে মই ইনো ব্যৱহাৰ কৰিছো। ইনোখিনি দিয়াৰ পাছত অলপ সময় ভালদৰে ফেটি ল'ব, যাতে কোনো ধৰণৰ লাম্পছ ৰৈ নাযায়। এয়া মোৰ ফেটা হৈ গৈছে। এনেদৰে আপোনালোকেও ফেটি ল'ব। আপোনালোকে ফেটি লোৱা মিশ্ৰণখিনি মোল্ডত দি দিব। মই যেহেতু কাপকেক বনাম, সেইবাবে মই চাহ খোৱা ডিসপোজেল কাপ ব্যৱহাৰ কৰিছো। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি মোল্ড ব্যৱহাৰ কৰিব পাৰে। মিশ্ৰণখিনি দিয়াৰ আগতে মোল্ডটো গ্ৰীচিং কৰি ল'ব। ইয়াৰ বাবে বাটাৰ নাইবা ৰিফাইন ব্যৱহাৰ কৰিব পাৰে। মই ৰিফাইনেৰে গ্ৰীচিং কৰি লৈছো। এতিয়া মই মিশ্ৰণখিনি এনেদৰে মোল্ডত দি দিছো। এতিয়া মই গেছটো অন কৰি পাত্ৰটো বহাই দিছো। পাত্ৰটোৰ ভিতৰত মই হট পেন ষ্টেণ্ড ব্যৱহাৰ কৰিছো। আপোনালোকে বালি নাইবা নিমখো ব্যৱহাৰ কৰিব পাৰে। তাৰ ওপৰত এখন মই প্লেট ব্যৱহাৰ কৰিছো। আপোনালোকেও ব্যৱহাৰ কৰিব। আৰু 5 মিনিট সময় পাত্ৰটো গৰম হ'বলৈ দিব। এতিয়া মই গেছৰ ফ্লেমটো লো কৰি মোল্ড কেটা দি এখন ঢাকনিৰে ঢাকি দিছো। এতিয়া 15 মিনিট সময় সিজিবলৈ দিব। আৰু এইখিনি সময়তে কেইটামান কাজু মই সৰু সৰুকৈ কাটি লৈছো। ড্ৰাই ফ্ৰুট দিলে কেকটো খাবলৈ বেছি ভাল হয়। এতিয়া 15 মিনিট মান হৈ গৈছে। এতিয়া মই কাটি ৰখা ড্ৰাই ফ্ৰুটছ কেটা দি দিছো। পুনৰ ঢাকনিখন মাৰি 20 মিনিট মান সময়ৰ বাবে ৰাখি দিছো। প্ৰায় 20 মিনিট মান সময় হৈ গৈছে। এতিয়া মই ঢাকনিখন খুলি এডাল টুথপিকেৰে সিজিছে নে নাই চেক কৰি লৈছো। টুথপিকডালত একো পনীয়া মিশ্ৰণ লাগি অহা নাই। যিহেতু মোৰ কেকটো সিজি গৈছে, মই গেছটো অফ কৰি দিছো। এতিয়া মই মোল্ড কেটা পাত্ৰটোৰ পৰা উলিয়াই আনিছো।
এয়া মোৰ কেক ৰেডি হৈ গৈছে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন খাবলৈ বহুত টেষ্টি হয় ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই